কিয়ে ভাই কি ভাবিছা বে? নাই মই এটাও ভাবিছো ৰ। আমাৰ এটা কিন্তু খাতৰা মানুহ আছিল দেই। খাতৰা মানে কি খাতৰা নকবি দে আৰু ভাই। খাও দে কো শুনো দে ইয়াতে কি খাতৰা আছিল তোহাৰ। আৰু মোৰ এটাৰ কথাটো শুনা নাই না। শুনলি তই পেট লৈ মুতি দিবা লাগব বুলি কৈছো। থয়ে তোহাৰ হাতেৰ কথা আমাৰ এটা কেনে নাছিল জানা। ৰাতিপুৱা 4টাতে দৰবাজে আমেৰিকা লণ্ডন পেৰিছ চব ঘূৰি নটামানত আহিয়ে পায় আৰু। এইটোতো সৰু কথা আমাৰ এটাৰ কাহিনী শুনলি তোৰ চকু থিয়া হৈ যাব থিয়া। মইতো দিওঁ এই আৰু বহুত ওপৰত লেভেল দিয়ে একদম প্ৰ মেক্স লেভেল দিয়ে এইখনে ভাল লাগে খেলা। এই কি হলে গুটি খ উপান মই কৰি কি ভাবিছা? নাই ৰ ভাই একো ভবা নাই। আমাৰ এটা একবাৰ নদীত মাছ মাৰবা গৈছিল। নাও লৈ গৈছিল নাও আৰু লেম লৈ গৈছিল ৰাতি কাটবা আহিছিল। তাৰপিছত নদীত পুৰা একদম মাছৰ ঢৌ বৈদ্য প্ৰকাণ্ড এটা মাছ। তাৰপিছত সেই মাছটোৱে আটাৰ নাওখন খুন্দি দিছে নহয়। আটাই পুৰা পৰি গৈছে নাও চাও ডুবি গৈছে। নাও ডুবাৰ লগে আটাই কি কৰিছিল আটাই হাতত লেমটো লৈছিল। সেই লেমটো লৈ সেই পানীৰ তলত নদীৰ তলত 7 দিন 7 ৰাতি লেমৰ পোহৰত সেই মাছটোৰ লগত যুঁজি মাছ মাৰি লৈ আহিছিল। আৰু মাছ কি প্ৰকাণ্ড মাছ মোটামুটি 7খান গাঁৱত ভাগি দিছোঁ তথাপিতো মাছ শেষ নহ'ল। ইমান প্ৰকাণ্ড মাছ আছিল। আমাৰ এটা অলপ খাতৰা আছিল দেচোন তোহাৰ হাতত কৰি। বা কি ক সঁচাকে নেকি ভাই? এয়ে নহয় আৰু আমাৰ এটা এনেহেন বল আছিল না। যদি দুখান দেশৰ যদি ধৰা আমাৰ তাই একমাহ মাৰি শেষ কৰি দিব পৰা আছিল। কি হ'ব তাৰ এটা কথা যেন মই নাজনোৱে। 6টাত মুটা আছিল ভয়তে বাল্টিঙত মুটা আছিল ভয়তে বাহিৰত উঠা নৰে আৰু সি মোৰ লগত লেবেল দিয়ে ঠকৰা মই নাই। এতিয়া আমাৰ কথাৰ কাহিনীটো শুনচোন। চক খাই যাবি বুলি কৈছো। আমাৰ এটা একদিন খৰি চাবা গৈছিল। মস্ত জংঘল তাতে মানুহ নহয় কোনো যাব নোৱাৰে ভয় কৰে। আমাৰ এটা সাহসী চলিচোন সেইখনে গৈছিল। জংঘলত যাইছে তাৰপিছত 50 ঘৰ মান অজাগৰ আটাক ঘেৰা কৰি দিছিল। কিন্তু এটা সাহসী চলিচোন বলো আছিল এটাৰো আমাৰ। সেই 50 ঘৰ অজাগৰক মাৰি উঠি আৰু আগত লৈ গৈছে খৰি চাবা। আৰু যাই 18.5টা বাঘ এটা দুটা নহয় 18.5টা বাঘ আটাক ঘেৰা কৰি দিছে। এইবাৰ আৰু 18.5টা বাপ ই আৰু অলপ বেছি লেভেল দিয়ে মত কৰি। কি হ'ল আটাৰ কাহিনী নহওঁতে ভয়ে খাই গেলি তই? নাই ৰ ভাই মোৰ কিবা এটা কথা মনত পৰিছিল। তাৰপিছত কচোন 18.5টা বাঘ দেখাবে আতে কি কৰলাক? কি কৰিব 18.5টা বাঘক একলা কৈছি এই যা যদি যা নহ'লে মোৰ হাতত যাব তহঁতৰ প্ৰাণ। বাঘো আছিল জ্ঞানী ভাবছি মৰা এই খাতৰা বস্তু আছে আমি যোৱাই ভাল হ'ব। তথাপিও দেচোন তাৰে মাজত দুটা এটা অসৎ বাঘ থাকে। অসৎ বাঘ দুটা কৈছি নাৰী তোক খাম আজি। হাতাওতো কম নহয় চাদা কৈছিল না তাই কৈছি এই চোন লেপি ধোৱাক চবাম। তাৰপিছত বাঘে চিন্তা কৰিছি এইবোৰে খাতৰা আছে খৰি নহয় চব জংঘল লৈ গ'লে একলাম যোৱাৰ। তাৰপিছত চুচৰা হৈ বাঘ কটাই কুকুৰ হৈ গুচি গৈছি। এইহে নহয় আৰু আছে এটাৰ কাহিনী তই শুনলি নকওঁচোন তই সৰু ছোৱালী ভয় কৰিব পাৰা। ই দেখোন কিবা বেলেগ ঝগৰা মানে বেলেগ লেবেল দিয়ে। এই লাগাত কৰি বেছিটো দিয়ে আৰু কিবা বেলেগ ধৰণৰ লেবেল দিয়ে। বাপাৰে বাপ ই গুটি হয় কি উপাৰ মা কৰি ভাবি থাকে। হেই মুখখন বন্ধ কৰ মাখি সোমাই যাব না ভয় খাইছা এটাৰ কথা আমি। এই ভয় খাম ময়ো কম নহয় আটাৰে নাই তাক ময়ো বাঘৰ ফোপত জলফেটো খাম আৰু গম পাইছা। তুমি মোৰো কাহিনী শুনা নাই। হেলা বাদ দিচোন এইটো ধোন ভলকি বেছিয়ে তিৰি পাগল তুই সি হেৰি চিন্তাই ৰ ক'ত বাকী য'ত লোগেহে। আহিবা দিদা আজি ছুটি দিম ৰ তুই নকবি কেৱল মনে মই যি অহংকাৰ ধৰি থাকবি। কি কৰিবি কচো ক গুটি খ চাইটো থাক কি কৰো ধৈৰ্য বোলা বস্তুৱে নাই। মোৰ চাকৰি বুলি কবি এনে বিচাও থাকৰা মইনা খাং হয়তো এবাৰ মাখা মাৰা গাঁৱৰ ছোৱালী তাৰ আগতো মিছা কথা হ'ব নাৰা। কি গম নাপাব তোক হ'ব দে কেনে কৰা দেখোন তই নকওঁ নাই দেই হ'ব দে লেবেল নিদো তাক দি বাজি জুতিটো বোৱাৰী পাগল নাই তাক দি আছো আজি। কিয়ে মামাৰে খোৱাত বৈছা? এই কথা ভালকে কবি দেই তাৰ আগত গুৱে নুগুছে সি বেলেগক মামৰে খোৱা বুলি ক'বা আহে। ভাই ধেমালি বস্তু দেখিলে বেয়া পায়ে। হাঁহি নাছে কিয় বৰ ফুটি বেছি চোৱা আৰু বাচ্ছাই দে ভাই নামৰ বহুত দেখিলে যা। এই মাখা জেগা দেখাই নাই কলা দে বহিব পাৰিলি। এনেও নবহো দে ভাই মই যাওঁগে মোৰ এটা কাম আছে ৰ। চিৰি লগ কৰিব যাম
নহয় ভাই, কিবা বেলেগ কাম আছে মোৰ অলপ। হেলা বাদ দি, তোৰ এটা কথা আছে কি কথা ঐ? ভলকা দিছিলে, ভলকা তিৰি তুই, তোৰ কথা সুধি থাকে মোক মাজে মাজে। কিনো কয় ভাই, কি সুধিছিল কৈছো ক। কিনো কয়, সঁচা নেকি? ঢকলাটোৰো গাত তত নাই, এনে কৈছে দুটা দুটাপি, তুই তো শুনি থাক কথাখিনি। দে হ'ব দে মই সঁচাই সুধা লৈছিলো। তোকো গম পাইছো দেই, শুনি থাকবি কি কওঁ, মান থাকবি মাজতে। কি ভাষাৰ বস্তু কৰি আছা? ই কথা সুধি থাকে মই নহয় কিয় ঘৰতে কৈছো। ফুটি নাচকে বহুত ভাল, তাৰ হাঁহি নুগুচাই হ'ল। তই সুধি লবি কি কৈছিল হক, তোৰ নাম্বাৰটো দিবা দিছি মই দিলো। বেলেগ একো নাই, তোৰ কথা সুধে বোলে সি নলয় নেকি, কিবা নলয় নেকি, তই বোলে চৈধ্য ভাল, সেইখিনি কথাই কয়। নাম্বাৰটো লৈ যা, তই ফোন কৰিবি। ভাই ধন্যবাদ দে ভাই, একদম ধন্যবাদ। পালো দে ভাবি আছিলো মই। ভাই ইয়াত থাক, মই যাওঁ দে, এতিয়া মোৰ কাম আছে অলপ। ভাই সঁচাকে দিছে নেকি নাম্বাৰটো? দিব দে, সেইটো মোৰ নতুন নাম্বাৰটোৱে প্ৰবীণক দিবা লিখি আনিছিলো, তাকে দিলো। এতিয়া ফোন কৰিব নহয়, ফোন কৰিব, ফোন কৰিলে মইতো এনে ৰেডিচন মাত দিবা জানে অলপ চলপ, তাৰ পৰা সেনেকে কথা পাতি ৰিচাৰ্জ কথা হিৰম মই জুতিটো দিম তাক এটা। বাপ্পা বাপ, তোৰো বুদ্ধি মানবা লাগব দেই ভাই, সাতটা বুদ্ধি আছে। হ'ব দে, গধূলি আৰু ফোন তোক, এতিয়া ঘৰা ঘৰি যাওঁ, ভোক লাগছে মোৰো। হ'ব দে, মোক কবি কিন্তু কি লিংলাং কৰাটো তাইয়ে, আৰু মোকো মাজে মাজে কবি, নহ'লে মই কৈ দিম তুই বুলি। দে হ'ব দে, তাকে কৈ থাকবা নালাগে দে।